অসমৰ চৰকাৰী বিদ্যালয়সমূহৰ নিৰাপত্তাক লৈ এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। এতিয়াৰে পৰা ৰাজ্যৰ চৰকাৰী স্কুলত নিশাৰ পহৰা বা নাইট ডিউটি কৰাটো বাধ্যতামূলক কৰা হৈছে। কিন্তু হঠাতে শিক্ষা বিভাগে কিয় ল'বলগীয়া হ'ল এই কঠোৰ সিদ্ধান্ত, জানো আহক সবিশেষ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী বিদ্যালয়সমূহৰ পৰা কম্পিউটাৰ, টেবলেট, স্মাৰ্ট ক্লাছৰুমৰ বাবে থকা ইণ্টাৰেক্টিভ ফ্লেট পেনেল, যিটোক আমি IFP আৰু UPSৰ দৰে বহুতো মূল্যৱান সামগ্ৰী ধাৰাবাহিকভাৱে চুৰি হৈ থকাৰ ঘটনা পোহৰলৈ আহিছে। স্কুলবোৰত চকীদাৰ থকাৰ পিছতো এনেধৰণৰ চুৰিকাণ্ড সঘনাই ঘটি থকাটোৱে শিক্ষা বিভাগক চিন্তাত পেলাইছে। ইয়াৰ পৰিপ্ৰেক্ষিততে সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালক ডক্টৰ ওম প্ৰকাশৰ কাৰ্যালয়ৰ পৰা এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। এই নিৰ্দেশনা অনুসৰি প্ৰথমতে বিদ্যালয়ৰ চকীদাৰসকলৰ বাবে এতিয়াৰে পৰা নাইট ডিউটি সম্পূৰ্ণৰূপে বাধ্যতামূলক। যদিহে কাৰোবাৰ ডিউটিৰ সময়ত স্কুলত কোনো ধৰণৰ চুৰি বা নিৰাপত্তাৰ গাফিলতি হয়, তেন্তে তাৰ বাবে পোনপটীয়াকৈ চকীদাৰজনক দায়িত্বশীল কৰা হ'ব আৰু শাস্তিৰ মুখামুখি হ'ব লাগিব। দ্বিতীয়তে আছিল যে স্কুলত কোনো কৰ্তৃপক্ষই লগে লগে স্থানীয় আৰক্ষী থানাত এজাহাৰ দিবই লাগিব। FIR নিদিয়াকৈ কোনো সামগ্ৰী হেৰালে তাক স্কুল কৰ্তৃপক্ষৰ চৰম অৱহেলা বুলি গণ্য কৰি কঠোৰ বিভাগীয় ব্যৱস্থা লোৱা হ'ব। তৃতীয়তে, জিলা পৰ্যায়ৰ শিক্ষা বিষয়াসকলক নিজ নিজ জিলাৰ আৰক্ষী অধীক্ষক বা SPৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ কোৱা হৈছে। যিবোৰ স্কুলত কম্পিউটাৰ লেব বা টেলি ক্লাছৰুম আছে, সেইবোৰৰ তালিকা আৰক্ষীক দি নিশাৰ ভাগত পুলিচ পেট্ৰলিং বা পহৰা বৃদ্ধি কৰিবলৈ অনুৰোধ জনোৱা হৈছে। চৰকাৰৰ এই নতুন নিৰ্দেশনাই বিদ্যালয়সমূহৰ ডিজিটেল সম্পত্তি কিমান দূৰ সুৰক্ষিত কৰিব পাৰে, সেয়া অনাগত সময়ত লক্ষণীয় হ'ব।